স্বাগতম জনাইছো প্ৰাইডিছ আসামৰ অন্য এটা ভিডিঅ'লৈ। জনপ্ৰিয় ধাৰাবাহিক আহিনৰ আবেলি শেষ হ'ল। ধাৰাবাহিকখনত অদিতিৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী অনন্যা পৰাশৰে কয়, ইমান দিনৰ কষ্টৰ আজি অন্ত পৰিল। কিমান দূৰ সাৰ্থক হ'ব পাৰিলো নাজানো, কিন্তু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাই মই আপোনালোকৰ চিৰ কৃতজ্ঞ হৈ থাকিম। আশা কৰিলো আগলৈও আপোনালোকৰ মৰম এনেধৰণে পাই থাকিম। আহিনৰ আবেলিৰ সমগ্ৰ পৰিয়ালৰ পৰা বহুত বহুত ধন্যবাদ, এনেদৰে কয় অভিনেত্ৰী অনন্যা পৰাশৰে। আহিনৰ আবেলি ধাৰাবাহিকখনত আপোনালোকৰ কাৰ অভিনয় আটাইতকৈ বেছি ভাল লাগিছিল? আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।